বিশ্বৰ আকাশত কলা কলা শগুন উৰিছে। বিজ্ঞান প্ৰযুক্তিবিদ্যাই নীৰৱে চকুলো টুকিছে। সভ্যতা ধ্বংস হোৱাৰ ভয়ত মানৱে চিৎকাৰ কৰিছে। এয়া সৃষ্টিৰ বাবে ধ্বংস নেকি? ত্ৰাহি মধুসূদন দেখি বিশ্বৰ মানৱে ঈশ্বৰক চিন্তিছে। সংশয় সন্দেহ ভয়াৰ্ত নেত্ৰে জীৱিতজনে আপোনজনক হেৰুৱাৰ ভয়ত অশ্ৰুৰ বন্যা বোৱাই নীৰৱে নিশব্দে উত্তপ্ত হুমুনিয়া এৰি জগতখন বচোৱাৰ স্বাৰ্থত সাৱধানতাৰে এখোজ দিছে। শংকৰ মাধৱ জ্যোতি বিষ্ণু আজান ফকীৰৰ দেশ অসমত মৃত্যুঞ্জয় যজ্ঞ হৈছে আয়োজন। ৰুদ্ধ হ'ব কৰোণাৰ কিৰিলি, স্তব্ধ হ'ব মহামাৰীৰ গতি। সজাগ সচেতনতাৰ মহামন্ত্ৰেৰে মহাযজ্ঞৰ পুৰোহিতে পিন্ধাইছে কবচ কুণ্ডলী। অত্যন্ত বিশ্বাসী আমি, মহামাৰীৰ স্পৰ্শই অসমক নাপায় ঢুকি। সেই মহাযুদ্ধৰ প্ৰধান সেনাপতি নিশ্চিন্তে থাকা। যদিও দেখিছো দুই এক ৰাক্ষসৰ স্থিতি, ধূপ ধূনাৰ সুঘ্ৰাণত নিশ্চিতভাৱে যাব ভৰি। সেই অক্লান্ত সৈনিক অসম প্ৰেমিক দিছো প্ৰতিশ্ৰুতি। মহাযজ্ঞৰ মহামন্ত্ৰ আমি নাযাওঁ পাহৰি। তোমাৰ ওপৰত বিশ্বাস ৰাখি কৰিছো পণ, মহাযুদ্ধত জয় হৈ জয় আই অসম কম।